আমাৰ অৱস্থা একেবাৰে বেয়া হৈছে। এইগিলাখান পাতাৰ অৱস্থা দেখিছা না, কি অৱস্থা হৈ গৈছে। খেতি কৰিব নোৱাৰা হৈছোঁ। গংগা দেৱা তুমি পাৰিলি অল্প দি আমাক, নহ'লে গোটেই আমাৰ একেবাৰে অৱস্থা বেয়া হৈ গৈছে। ট্ৰেক্টৰ মাৰিব লাগছোঁ শুকান মাটিত, দেখিছা খুব বেয়া হৈ গৈছে অৱস্থা, থাকিব নোৱাৰা হৈ গৈছোঁ। এইগিলাখান আমাৰ খুড়াহঁত দেখিছা ইমান প্ৰকাৰ ৰ'দত আহি পেলাই খেতি কৰিব আহিছে, আহি একেবাৰে অৱস্থা বেয়া হৈ গৈছে গোটেই একেবাৰে। দেখলি বেয়া লাগে। আমাক অল্প আশীৰ্বাদ কৰ, মই ওপৰততো যাব নোৱাৰোঁ, তথাপিও হেৰি কৰোঁ আপোনাক একবাৰ ফোন কৰি দিওঁ ৰ'বা। মই মোবাইলটো আনিছোঁ ৰ'বা। গংগা দেৱা তুমি পাৰিলে অলপ দি আমাক, কাৰণ কিয় আমাৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। মানে আৰু কি কৰিম আৰু একেবাৰে উপায় নোহোৱাত পৰিছোঁ। এখন মই চিন্তা কৰিলোঁ মানে আপোনাক ফোন কৰিলোঁ। ফোন কৰাৰ কাৰণটো হ'ল কি, মানুহ মাখানে অলপ ক'ব লাগিছিল, মোক কমপ্লেইন কৰিব লাগিছিল যে অলপ তুমি পানীখিনি দি দিয়া। আৰু সেইকাৰণে মই ভাবিলোঁ কি আজি মই ফোন কৰি পেলাই পানীখিনি দিয়াৰ চেষ্টা কৰোঁ। আৰু সেইকাৰণে মই তোমাক ফোন কৰিলোঁ, আপুনি পাৰিলে একেবাৰে পানীখিনি সোনকালে দি, নহ'লে মানুহ মাখানৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। একেবাৰে বেয়া হৈ গৈছে, মই থাকিব নোৱাৰা হৈ গৈছোঁ। তিনিবাৰ বাগৰি পৰিলোঁ পথাৰত, মাথা ঘূৰাই বাগৰি পৰিলোঁ মানুহ মাখানৰ অৱস্থা দেখি পেলাই। এইগিলাখান দেখিছা না, আমাৰ খুৰীহঁতে কেনেকৈ ৰোৱাব লাগিছিল। পাহাৰৰ অৱস্থা দেখোঁ, গোটেই শুকান মাটিত ৰোৱাব লাগিছিল। সোনকালে দি পাৰিলি। মানুহ এখানে বহুত দুখ লাগছে একেবাৰে। কোনোবা কিবা কান্দিব লাগছে, একেবাৰে চকুৰ পানী নধৰা হৈ গৈছে। এটা দবলা একেবাৰে মই চকুৰ পানী ওলাই পেলাই একেবাৰে ঘৰে দিলোঁ। মই নৰোঁ আৰু ইমান চকুৰ পানীটো মোৰ নাই। আপুনি পাৰিলে অলপ দিয়াৰ চেষ্টা কৰক, কাৰণ যেমেন ৰ'দ দিছে নহয়, একেবাৰে কুইচা শুকাই দিছে, একেবাৰে শুকনা মাছ শুকাই দিছে পথাৰ খান। খেতি আমি কেনেকৈ কৰিম, কৰিব নোৱাৰোঁ। অলপ অৱস্থা বেয়া হৈ গৈছে আমাৰ, পাৰিলে অলপ সোনকালে দিয়াৰ চেষ্টা কৰ। মানুহ এখানৰ দুখ মোৰ সহ্য নোহোৱা হৈ গৈছে আৰু। হ'ব দিয়ক। ঠিক আছে, হ'ব দিয়ক।